বন্ধুসকল, আজি আমি প্ৰেছৰ সন্মুখলৈ আহিব লগা হ'ল। কথাটো হ'ল আমাৰ গোৰেশ্বৰ মহাবিদ্যালয়, যিখন মহাবিদ্যালয় এই অঞ্চলৰ যথেষ্ট সংখ্যক লোকে প্ৰতিষ্ঠা কৰাৰ আগভাগ লৈছিল আৰু বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘই তাত সহযোগ কৰি কলেজ নিৰ্মাণত সহযোগ কৰি দিছিল। এই মহান শিক্ষানুষ্ঠানখনে প্ৰতিষ্ঠাৰ 50টা বছৰ অতিক্ৰম কৰিলে আৰু এতিয়া আমি সোণালী জয়ন্তী উদযাপন কৰিবৰ কাৰণে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰি আমাক দায়িত্ব অৰ্পণ কৰিছে। আৰু এই সম্পৰ্কত দুআষাৰ ক'ব বিচাৰিছোঁ যে ইতিমধ্যে আমি সোণালী জয়ন্তী উৎসৱ 21, 22, 23 মাৰ্চ তাৰমানে অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত এটা লোৱা হৈছিল। আৰু আমাৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে লোকসভাৰ সন্মানীয় অধ্যক্ষ মহোদয়ক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আহিম বুলি প্ৰতিশ্ৰুতিও দিছিলে, কিন্তু আমাক সঠিক তাৰিখটো আমাৰ ইয়ালৈ আহি পোৱা নাই এতিয়ালৈকে। সেইকাৰণে আমি বহুত আছোঁ, অলপ চিন্তাটো আছিলোঁ। যিয়ে নহওক তাৰিখটো এতিয়া পাৰেই হ'ল, গতিকে আমি আশা ৰাখিছোঁ তেখেতে এটা ডেট দিব অচিৰে, আৰু সেই ডেটত আমি উদযাপন কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা আদি গ্ৰহণ কৰি সদ্যহতে আমি অধিৱেশনৰ আজিৰ পৰা আৰম্ভ হ'বলগীয়া যিটো কাৰ্যসূচী আছিল এইটো স্থগিত ৰখা বুলি আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে আমি ইয়াৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। আমাক 26 নৱেম্বৰ 2024 ৰাইজে আদৰণি সমিতি গঠন কৰি দিছিলে, উদযাপন সমিতি গঠন কৰি দিছিলে, আৰু বিভিন্ন উপ সমিতি গঠন কৰা হৈছিলে। আৰু 30 নৱেম্বৰত 2024 আমি 16খন উপ সমিতিক আমি কাৰ্যভাৰ দায়িত্বভাৰ অৰ্পণ কৰিছিলোঁ। আৰু এতিয়া আমি নতুন ডেট এটা খুব সোনকালে ঘোষণা কৰিব পাৰিম বুলি আমি এটা আশা ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ সমগ্ৰ অঞ্চলৰ ৰাইজৰে বিভিন্ন সংগঠনৰ ছপা মাধ্যম বা বৈদ্যুতিক মাধ্যমৰ সাংবাদিকসকল সকলোৰে আন্তৰিক সহযোগিতা আমি কামনা কৰোঁ। গতিকে ভাবিছোঁ এই অঞ্চলৰ যিটো ঐতিহ্যময় অনুষ্ঠান, এই অনুষ্ঠানখনে এটা নতুন গতি লাভ কৰিব। আপোনালোক আটাইৰে ৰাইজৰ সহযোগত নতুন গতি এটা লাভ কৰিব, আৰু ইয়াক কামনা কৰি আমি আছোঁ। আৰু আগন্তুক নতুন যি ডেট পাম, আমি তাৰিখ পাম আমি সোণালী জয়ন্তী উদযাপনৰ, সেই তাৰিখত আমি সুকলমে সুন্দৰভাৱে সকলোৰে সহযোগত আমি উৎসৱটি অনুষ্ঠিত কৰিব পাৰিম। এইটো মই গভীৰ আত্মবিশ্বাসী, আৰু আপোনালোক আটাইলৈকে মই সহযোগিতাৰ বাবে আহ্বান জনাইছোঁ। আচলতে আমি কোনো ধৰণৰ গোপন কৰা নাই। চাব কমিটিবিলাকক মই অলপ আগতে কৈছোঁ, 30 নৱেম্বৰত চাৰ্জ হেণ্ড অভাৰ কৰা হৈছে প্ৰত্যেকটো চাব কমিটিক। আমি তালিকা ফাইল দি পেলাই দিছোঁ, আৰু আমি তেওঁলোকক যিটো পৰিকল্পনা, উপ সমিতিবিলাকৰ যিটো পৰিকল্পনা, এই পৰিকল্পনাটো আমাক দিবৰ কাৰণে তেওঁলোকে সভাপাতি পৰিকল্পনাটো কৰি আমাৰ মূল কমিটিক জমা দিব। আমি তেনেকৈ তেওঁলোকক নিৰ্দেশনাও দিছোঁ। গতিকে এতিয়া আমি সেইখন মানে হয়তো আমাক দিছে, গোটেইখিনি আমাক দিয়া নাই, আৰু আহিব বুলি আমি আশা ৰাখিছোঁ। সকলোৱে সহযোগ নিশ্চয় থাকিব। মই মিছা বুলি নকওঁ, কিন্তু আমিতো দিয়াটো সঁচা, সেইটোৱে মই জানো। এতিয়া মই কৈছোঁ যে চাৰ্জ হেণ্ড অভাৰ আমাৰ 30 নৱেম্বৰ হৈ গৈছে। সেইদিনা একোটা ফাইল কমিটিৰ লিষ্ট গতাই দিছোঁ, আৰু তাৰ পৰৱৰ্তী সময়ত আমি প্লেনিংটো ছাবমিট কৰিবৰ কাৰণে আমি চিঠি যোগে, মুখেৰে প্ৰত্যেক চাব কমিটিক আমি চিঠি যোগেৰে জনাইছোঁ, আৰু সেইমতে আমাৰ এতিয়াও আহি আছে। তাৰমানে এতিয়া কি ক'ম, আমিতো কমিউনিকেট কৰিয়ে আছোঁ। কোনোবাই যদি জনা নাই, আমাৰ পৰা জানি ল'লেও আহিলেও আমি সদায় আহিয়ে আছোঁ। সুবিধা হ'লহেঁতেন, এই মনোমালিন্যটো নহয় আমি নুবুজাকৈ থকা বুলি আমি জনাই আছোঁ যিমান দূৰ পাৰোঁ। আৰু আমাৰ আটাইতকৈ ডাঙৰ এটা সমস্যা আছে, আজি আমি ইমান এটা সন্মানীয় ব্যক্তিক আমন্ত্ৰণ কৰিবৰ কাৰণে যোজা কৰিছোঁ। গতিকে তাৰ ডেটটো আমি বাৰে বাৰে দি থাকোঁ বুলি কোৱাটো আমাৰ কাৰণে অলপমান অসুবিধা। তেখেতৰ প্ৰতি আমাৰ এটা সন্মান আছে, ৰাইজৰ সন্মান আছে। গতিকে আমাৰ কিছুমান ক্ষেত্ৰত সেইকাৰণে আমিও অলপমান বিমূৰত নপৰা নহয়, কিন্তু তাৰ মাজেৰে আমি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে বাকী কথাবিলাক আৰু
হেৰি লাভ নাই মই ভাবিছোঁ আপোনালোক আটাইয়ে সহযোগ কৰিব ৰাইজে সহযোগ কৰিব আৰু এখন সৰ্বাংগ সুন্দৰ সোণালী জয়ন্তী উৎসৱ আমি উদযাপন কৰিব পাৰিম ৰাইজক আমি এটা ভাল বাৰ্তা দিব পাৰিম আমি আদৰ্শৰ এটা সৃষ্টি কৰিব পাৰিম যে আমি গোৰেশ্বৰৰ ৰাইজ সদায় একগোট হৈ আছোঁ আৰু আমি একগোট হৈ সদায় কাম কৰি যাম এইটো আশা কৰিছোঁ ইমান কথা নকওঁ কৰি আছে বুলি মই ক'লোৱেই নহয় দিয়ে আছে মাজে মাজে আমাক দুই এখনে দিয়ে আছে গতিকে সামগ্ৰিকভাৱেতো আমি কোনেও কৰা নাই বুলি ক'ব নোৱাৰোঁ আমি আছে চবেই কৰি আছে কমিটি হিচাপে নোৱাৰিলেও কমিটিৰ 2-4জন হ'লেও আমাৰ লগত যোগাযোগ কৰি আছে চবেই সেইটো মই ক'লোৱে এইমাত্ৰ যে আমাক পৰহিলৈকে আমাক ৱেইট কৰিবলৈ দিছিলে পৰহি আমাৰ এক্সিকিউটিভ এখন মাতা হৈছিলে মূল এক্সিকিউটিভখন আৰু এক্সিকিউটিভখন বহি আছোঁ আমি ভাবিছোঁ তেতিয়ালৈকে আহিব আমাৰ BTRৰ প্ৰধান মানে প্ৰমোদ বৰদেৱে আমাক লোকসভাৰ অধ্যক্ষৰ লগত যোগাযোগত আছিল আৰু তেখেতে কৈছিল পৰহি তাৰমানে এটা খাটাং সিদ্ধান্ত এটা আমি পাম বুলি আশা তেখেতে কৰিছিলে তেখেতে যোগাযোগ কৰি আছে আমি সেই মৰ্মে আমি ৰৈ আছিলোঁ গতিকে তাৰিখটো আমি সলাই দিব পৰা নাছিলোঁ কিন্তু আমি সাম্ভাব্য তাৰিখ এটা আমি তেখেতসকলক কৈছিলোঁ যে এইটো তাৰিখ যদি নহয় কিবা কাৰণত আপোনালোকে বহাগ বিহুৰ আগত তাৰিখটো কৰি দিয়ক যেনেকৈ ধৰক আমি সেইমতে মেনেজ কৰি ল'ম কাৰণ আমি দিয়া তাৰিখটো নহয় আকৌ হেৰি আহিব গতিকে আমি অলপমান ৰিলেক্স কৰি দিছিলোঁ তেওঁলোকক যে সেইমতে আমাক তালিকাখন ডেটটো দিলে আমি মিলাই ল'ম বুলি কৈছিলোঁ আৰু সেইখিনি আৰু সেইকাৰণে আমাৰ অলপ যোগাযোগবিলাকত অলপ বিসংগতি সেইকাৰণে হৈছে আৰু সেইটোক মই যোগাযোগ যদিও অলপ হৈছে মই সেইটোক আৰু বৰ বিশেষ কোনোবাই অলপ গভীৰভাৱে ল'ব লাগে বুলি মই ভবা নাই অলপ আমি যিহেতু একেলগেই কাম কৰিম হেৰি গতিকে সকলোৱে অলপ সহজতে ল'লে হৈ যায় বুলি আমি ভাবিছোঁ ক'লোৱেই অলপ মন কৰা নাই কথাখিনি মই কৈছোঁ যে ডেটটো আমি যে ক'লোঁ বহাগ বিহুৰ ভিতৰত কৰি দিয়ক তেওঁলোকে আমাক সময় মূৰামূৰি হোৱাৰ কাৰণে সেইটো সুধিছে সেইকাৰণে আমি বহাগ বিহুৰ আগে আগে কৰি দিয়ক বুলি কৈছোঁ মই কথাখিনি আৰু